ঐ গোসানী, কি কৰি আছনো? একো নাই, এনেই বহি আছোঁ। একো ঠিক নাই। মই তোৰ মাতটো শুনিয়ে গম পাইছোঁ। গোসানী, মোৰ পৰা তই এতিয়া কথা লুকুৱাব পৰা হৈ গলি ন? চেষ্টা কৰিছোঁ, কাৰণ কিছু কথা নক'লে যদি আমাৰ মৰমবোৰত আউল নালাগে, তেন্তে মই সেই কথা লুকুৱাই কিবা পাপ কৰিছোঁ জানো? তোৰ মনত আছেনে গোসানী, যেতিয়া আমি এই ভালপোৱাৰ সম্পৰ্কত দুয়ো আহিছিলোঁ, কথা দিছিলোঁ যে আমাৰ জীৱনলৈ যিয়ে ধুমুহা নাহক দুয়ো এক হৈ যুঁজিম। এতিয়া তোক মই অকলশৰীয়া কৰি কেনেকৈ এৰি দিম গোসানী? মোক এতিয়া কন্দুৱাই দিবি তই? মোক তই ক্ষমা কৰি দিবি সোণমণি। এই ভালপোৱাৰ যুঁজখন এতিয়া মোৰ নহয়, আমাৰ। হ'ব, তই এতিয়া ক কি হৈছে? মানে কি জান, মোৰ ঘৰত বিয়াৰ কথা ওলাইছে। আৰু তইতো জানই মই তোৰ বাহিৰে আনৰ হ'ব নোৱাৰো। ধনেৰে জানো মৰম কিনিব পাৰি ক? এবুকু বিষাদ লৈ জানো জীৱন জীয়াই থকাটো সহজ? একো নাই দে গোসানী, তই চিন্তা কৰি নাথাকিবিচোন। মই আছোঁ তোৰ লগত। এটা কথা মনত ৰাখিবি, তোক মোৰ পৰা কেতিয়াও হেৰাই যাবলৈ নিদিওঁ। ভগৱানে যদি কেতিয়াবা তোক মোৰ পৰা দূৰলৈ লৈ যাবলৈ খোজে, মোৰ জীৱন দি হ'লেও তোক আনিমগৈ। এই উশাহ থকালৈ তই মাথো মোৰে হ গোসানী। আমাৰ সপোনবোৰ সঁচা হ'ব শুন। এই জনমত যদি আমি লগ নহওঁ, মৃত্যুৰ দুৱাৰদলিত আমাৰ উশাহৰ মিলন হ'ব। আকাশত সাজিম আমাৰ সপোনৰ প্ৰজাতি। মৰমবোৰে খেলিব, হেজাৰ তৰাই নাচিব। গাব গান পাহাৰে ভৈয়ামে যাওঁতে যুগীয়া মৰমৰ। মোৰ আত্মাত তই আছ গোসানী, যি মৃত্যুৰ পিছত অমৰ, যিদৰে আমাৰ ভালপোৱা জনম জনমৰ। আৰু তই মোৰ সাধনা শুন, তয়ে মোৰ শিৱ। আছে অগ্নি পৰীক্ষা, প্ৰেমৰ দি যাম সাহসেৰে। ৰাখিম প্ৰেমৰ অস্তিত্ব কলিজাৰ তেজেৰে। প্ৰেমতে পৰি মইনা তোৰ